हेलो एभ्रिवान এই চিপচিপিয়া বৰষুণত আমি ৰাতিপুৱাই মানে এতিয়া 9:30 বাজিছে আমি আহি আছো গহপুৰ পৰঙাবাৰীত থকা মা কল্যাণী মন্দিৰলৈ আৰু আমাৰ লগত আছে আমাৰ ৰিমন মা আমাৰ খুৰা ঘৰ বৰিজনী আমি সকলোৱে পুৰা এনজয় কৰি বৰষুণৰ বতৰত আহি অৱশেষত আমি মন্দিৰ ভাগ পালোহি দেখিছেনে কিমান এটা ধুনীয়া পৰিবেশত মন্দিৰ ভাগ আছে ইয়াৰ ভিতৰখিনি মই যিমান পাৰো দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰতে গাড়ী পাৰ্কিং আছিল যদিও আমাৰ গাড়ীখন আমি বাহিৰতে থলো বহুত দোকান আছে ইয়াত আৰু আমাৰ খৰাই বাবে প্ৰয়োজনীয় বস্তু আৰু চাকি আমি ইয়াৰ পৰাই লৈ ললো আৰু থান ভাগৰ ভিতৰৰ ভাগ চাওক ইমান ধুনীয়া এয়া আমি লৰালৰিকৈ থানৰ ভিতৰলৈ গৈ আছো এই দেখিছেনে কিমান ধুনীয়া পৰিৱেশ ফটো মাৰিবলৈ বৰ ধুনীয়া জেগা আছে আমিও বহুত কপি ফটো উঠিলো বাৰু মই এবাৰ দেখাই দিছো গোটেই পৰিৱেশটো এয়া হৈছে মন্দিৰৰ একেবাৰে ভিতৰৰ ভাগ মা কল্যাণীৰ মেইন আসন ভাগ আৰু এইফালে ইমান হাঁহ আৰু পাৰ আছে আমাৰ ইমানো দেখি ক'ব নোৱাৰা হৈ গৈছে এনেও হাঁহ পাৰ খুব ভাল পায় আৰু ইমান বৰষুণ দি আছে আজি বতৰটো এফালে দেখিছেনে ইমান ডাঙৰ এটা পুখুৰী নতুনকৈ বনাই আছে পুখুৰীটো একদম সাগৰৰ নিচিনা লাগিছে আৰু ইয়াতে আমি শৰাই দি মাহ প্ৰসাদ খাই পুনৰ আকৌ ঘৰলৈ উভতি আহিলোঁ আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন আজিলৈ বাই বাই